শংকৰদেৱৰ প্ৰিয় শিষ্য বৈষ্ণৱগুৰু মাধৱদেৱৰ জন্মস্থান লেটেকু পুখুৰী। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ উত্তৰ পূৰ্বে ৰঙাজান আৰু কাছিকটা নদীৰ মাজত লেটেকু পুখুৰীৰ স্থানখন অৱস্থিত। 1489 চনত এই ঠাইতে হৰিসিঙা বৰা উজিৰৰ ঘৰত গুৰু মাধৱদেৱৰ জন্ম হয়। পিতৃ গোবিন্দগিৰি ভূঞা, মাতৃৰ নাম মনোৰমা, ককায়েকৰ নাম দামোদৰ আৰু ভনীয়েকৰ নাম আছিল উৰ্বশী। অসমীয়া সাহিত্যৰ বৈষ্ণৱ যুগৰ শ্ৰেষ্ঠ কবিসকলৰ ভিতৰত শংকৰদেৱৰ পাছতেই এইজনা মহাপুৰুষে স্থান লাভ কৰিছিল। মহাপুৰুষ মাধৱদেৱে আছিল শ্ৰীমন্ত শংকৰদেৱৰ এগৰাকী প্ৰিয় শিষ্য। সেয়েহে গুৰুজনাই তেওঁক বহৰ পু বুলিও সম্বোধন কৰিছিল। মাধৱদেৱৰ সাহিত্যিক জীৱনৰ অন্যতম শ্ৰেষ্ঠ হ'ল নামঘোষা। নামঘোষাত 1000 ঘোষা থকা বাবে ইয়াক হাজাৰী ঘোষা বুলিও কোৱা হয়। তেখেতৰ তত্ত্বমূলক ৰচনা জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নামঘোষা আৰু নাম মালিকা। মহাপুৰুষ মাধৱদেৱে সৰ্বমুঠ 157টা বৰগীত ৰচনা কৰে। তাৰে ভিতৰত উল্লেখযোগ্য বৰগীত হ'ল তেজৰে কমলাপতি। তেখেতৰ উল্লেখযোগ্য নাটসমূহ হ'ল অৰ্জুন ভঞ্জন, দধিমথন, সুৰ ধৰা, পিম্পৰা গুচোৱা, ভূমি লুতুৰা আৰু ভোজন বিহাৰ। সত্ৰখনিত মুঠ 31 বিঘা ভূমিৰে আৱৰি আছে। বিভিন্ন সময়ত বিভিন্ন ঠাইৰ পৰা অহা ভক্তপ্ৰাণ ৰাইজে জিৰণি ল'বৰ বাবে এই উদ্যানখন বনোৱা হৈছে। এই স্থানখনত শংকৰদেৱ আৰু মাধৱদেৱৰ মিলনৰ সময়ত ব্যৱহৃত হোৱা এগছি গছও আছে। এয়া হৈছে নাটঘৰ। ইয়াতে গুৰুজনাৰ প্ৰতিমূৰ্তি সজাই থোৱা আছে সুন্দৰভাৱে। এই নাটঘৰতে বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠান, ভাওনা আৰু লগতে ভাওনা সমাৰোহ, অংকীয়া ভাওনা সমাৰোহ ইয়াতে অনুষ্ঠিত কৰা হয়।
গুৰুগৃহ। এই গুৰুগৃহৰ ভিতৰত এখন আসন আছে। এই গুৰুগৃহৰ চাৰিওফালে ভগৱানৰ অৱতাৰ ৰূপে কিছুমান মূৰ্তি দেখিব পোৱা যাব। বিষ্ণুৰ নৰসিংহ ৰূপ, কুৰ্ম অৱতাৰ, বৌদ্ধ অৱতাৰ ধাৰণ কৰা, গ্ৰাহক গজেন্দ্ৰৰ দৃশ্য সকলোখিনি ইয়াতে সুধিব পৰা আছে। পাটনাথ। এই পাটনাথতে মাধৱ গুৰুজনাই পানী খাইছিল বুলি লোকবিশ্বাস আছে। এই কুঁৱাৰ পানী আজিও অতি পৰিষ্কাৰ। এয়া হৈছে উজিৰৰ গিৰ। ইয়াতে গুৰুজনা মাধৱ দেৱৰ জন্ম গ্ৰহণ কৰিছিল। (1596 চনত কোচবিহাৰৰ ভেলা সত্ৰত গুৰুজনাৰ দেহাৱসান ঘটে।